নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মই মীনাক্ষীয়ে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি এটা DIY ভিডিঅ' লৈ আহিছোঁ। পুৰণি কাপোৰে কেনেকৈ ঘৰ মোচা মপ ঘৰতে বনাই ব্যৱহাৰ কৰিব পাৰি তাকে দেখাব খুজিছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হ'লেও উপকৃত হ'ব। তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰ মোচা মপ বনাব লৈছোঁ পুৰণা স্পৰ্টিঙে। আমাৰ ল'ৰাটোৰ স্পৰ্টিং সৰু হৈ গ'ল। স্পৰ্টিং কাটি তলৰ যোগাৰ কৰি আছোঁ। 1 ইঞ্চিমান জোখত কাটি ল'ব কাপোৰটো। টানি দিব কাটি এইখিনি কাটা হৈ গ'ল। এতিয়া ছেকেণ্ড প্ৰচেছটো কৰিব লাগিব। ধৰি দিবলৈ মানুহ নাই, গতিকে মই চকীখনতে বান্ধি লৈছোঁ এডাল। এইটো এনেকৈ কৰি বুজিছেনে? এইটো ইয়াত এনেকৈ গাঁঠি দিব লাগিব। এইটো পেষ্ট কৰি ল'ব লাগিব এনেকৈ। এইটো এনেকৈ কৰি এইটো গাঁঠি দি যাব লাগিব। এইটো গৰম কৰি মই গজাল ইয়াত ভৰাই দিছোঁ।
আগতে ব্যৱহাৰ কৰা হয় কাপোৰখিনি বেয়া হৈ গ'ল কাৰণে ধুই পেলালোঁ মই এতিয়া বান্ধি দিম আপোনালোকে যিকোনো বাঁহৰ বা কাঠৰ লাঠি ল'ব পাৰিব সুবিধা অনুযায়ী লৈ ল'ব মই ইয়াত বান্ধি দিম জালটো তেনেকৈ গাঁঠি দি দিছোঁ প্ৰথম ফেনত নালাগে এনেকৈ আমি ওচৰত নাপায় হা মেৰিয়াই দিব লাগিব এই ৰছীডাল স্পৰ্টিঙৰ একেবাৰে তলৰ যিটো বতাহটো কাটি লৈছোঁ মই তলৰ যিডাল ৰছী আগে বান্ধিছিলোঁ দেখিছেনে এই ৰছীডালৰ লগত পুৰণা পেলনীয়া কাপোৰে মই